আজি দুখন চিডান কাৰ দেখাম আৰু চিডান দুইখন এখন 19ৰ আৰু এখন 18ৰ এখন এক্সেনখন দেখিছে এফালে এখন চুইফ্ট ডিজায়াৰ এখন যোনখন 19ৰ আনিছিলোঁ যোৰহাটৰ দাদাজনৰ আৰু গাড়ীখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ চব ধুনীয়া হৈ আছে এইখনৰ দাম মই এইটো দামটোৰ এটা ডিটেইলছ দিছিলোঁ কিন্তু যদি লয় ৰিফাইনেন্স কৰোঁ বুলি ক'লে ৰিফাইনেন্সো হৈ যাব ফাৰ্ষ্ট অনাৰ বেক চাইডৰ পৰা দেখাই দিছোঁ আৰু এফালৰ পৰা চাওক গাড়ীখন ইণ্টেৰিয়ৰটো চাওক চিট কভাৰ ধুনীয়া লাগি আছে এফালেও ধুনীয়া লাগি আছে গাড়ীখনৰ কোনো ধৰণৰ এক্সিডেণ্টেল নহয় গাড়ী খুব ধুনীয়া হৈ আছে লওঁ বুলি ক'লে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব আৰু এইফালে এক্সেনখন আছে আৰু এক্সেনখনৰ দাম ৰাখিছোঁ 3.5 লাখ 18 চনৰ SX টপ মডেলখন এখন আপোনাৰ গোটেই গাড়ীখন ধুনীয়া হৈ আছে আৰু লওঁ বুলি ক'লে এইখনো ল'ব পাৰিব এইখন এক্সেনখন চাৰিওফালৰ পৰা একবাৰ দেখাই দিওঁ আৰু এইখনে এলয়েল কোম্পানী ফিটেড আছে এখন 18 চনৰ এইখনো ফাৰ্ষ্ট অনাৰ এখনো 3.5 লাখ আহিব আৰু আপোনালোকে এখন ৰিফাইনেন্স কৰোঁ বুলি ক'লে ৰিফাইনেন্সো কৰিব পাৰে এখন গাড়ীও আৰু এখন এইবিলাক গাড়ী আপোনাৰ 1 লাখ মান দিলে 1 লাখ 1.5 লাখ যোনে যেনেকৈ দিওঁ বুলি কয় ওলাই যাব গাড়ীখন আৰু কণ্ডিশ্যন ভাল গাড়ীখন আৰু এইফালৰখনত দুইটাই চাবি আছে গাড়ীৰ আৰু AC গোটেইখিনি ৰানিং হৈ আছে আৰু এইখনৰ চিষ্টেম কিছুমান আছে দেখাই দিওঁ ৰ'ব বেক কেমেৰা আছে পাৱাৰ উইণ্ডো পাব এইটো ইণ্টেৰিয়ৰটো চিট কভাৰ ঠিকে আছে চেঞ্জ নকৰিলেও হ'ব চিট কভাৰ আপোনালোকে আৰু ষ্টাৰ্ট কৰি দেখালোঁ এইটো চাওক বেক কেমেৰাটো লাগি আছে কোম্পানী ফিটেড কোৱালিটি ধুনীয়া আৰু AC ৰানিং মিউজিক চিষ্টেম ৰানিং ব্লুটুথ গোটেইখিনি আছে আৰু এখন মিৰৰখন আপোনাৰ ইয়াৰ পৰাই ফল্ডিং হৈ যায় এইটো চাওক পাৱাৰ উইণ্ডো চাইডে পাব গাড়ীখনৰ এয়াৰ বেগ পাব ষ্টেৰিঙত গোটেইখিনি কণ্ট্ৰল পাব গোটেইখিনি ঠিকে আছে গাড়ীখন আৰু এইফালে টপ চব ধুনীয়া হৈ আছে এখন লওঁ বুলি ক'লে কোনোবাই ভাড়া মাৰিবৰ কাৰণেও ল'ব পাৰে আৰু এখন ৰিফাইনেন্সো হৈ যাব গাড়ীখন খুব ভাল কোনো ধৰণৰ ছাছপেনশ্যনৰ কাম আদি একো নাই গাড়ীখন ফাৰ্ষ্ট অনাৰ আৰু স্ক্ৰীণত দিয়া নাম্বাৰটো মোক ডাইৰেক্ট কণ্টেক্ট কৰিব যদি লাগে আৰু এখন 3.5 লাখ ৰাখিছোঁ আৰু মোৰ ডিলাৰত আহিব ডিলাৰটো হৈ গ'ল গুৱাহাটী বিৰুবাৰীতে আৰু বিৰুবাৰীত আহে মোক স্ক্ৰীণত দিয়া নাম্বাৰটো মোক ফোন কৰিব আৰু মই ফোন উঠাওঁ এই কিছুমান ফোন কেতিয়াবা গাড়ী চলাই থাকিলে উঠোৱা নাযায় বেছি মিছ কল হৈ যায় আৰু কল বেক কৰাও নাযায় এইফালে মাৰ্চিডিছখন আছে এইখন আহিব 13,50,000 একদম ফাইনেল প্ৰাইচ এখন 15 চনৰ হয় আৰু এইফালে এল্ট'খন আছে এল্ট'খন আহিব আপোনাৰ 2,80,000 ৰাখিছোঁ কিবা এটা দাম দৰ অন টেবুল আহিব মিলাই দিম 2021ৰ হয় আৰু গাড়ীখন আৰু এইফালে ডিজায়াৰখনৰ ভিতৰটো দেখাই দিওঁ এইখনতো পাৱাৰ উইণ্ডো চব আছে গাড়ীখনৰ মিউজিক চিষ্টেম লাগি আছে টপ ধুনীয়া হৈ আছে AC ৰানিং গোটেইখিনি ৰানিং হৈ আছে টায়াৰ কণ্ডিশ্যনকেইটাও খুব ধুনীয়া হৈ আছে আৰু গাড়ীখনৰ এবাৰ টায়াৰকেইটা দেখাই দিওঁ ৰ'ব টায়াৰকেইটা চব টায়াৰকেইটাও বহুত ধুনীয়া হৈ আছে আৰু গাড়ীখনো ধুনীয়া আৰু লওঁ বুলি ক'লে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব এইখনো মই 19ত 3.5 লাখ টকাত ডাইৰেক্ট দি দিম জব আহিব মোক ফোন কৰি 3.5 লাখত 19ৰ দি দিম আৰু আহিব অফিচত যি হ'ব মানে ফোনত চব কিছু নহয় আৰু এইখনো 3.5 লাখ এইখনো 3.5 লাখ যোনখনে লয় 3.5 লাখ ৰাখিছোঁ আৰু বৰ্তমান এতিয়া ষ্টক বাকী গাড়ী ৰেডি কৰিব দিছোঁ আৰু কেতিয়া কি আহে এইকেইদিনত দেখাই থাকিম আপোনালোকক আৰু এইকেইদিন মই ফুল ভিডিঅ' দি থাকিব পৰা নাই এই মোৰ নিজৰ গাড়ীখনো ধুবই হৈ থকা নাই এতিয়ালৈকে আৰু এইখনৰ এলয়েল লাগি আছে ধুনীয়াকৈ হৈ আছে কণ্ডিশ্যন ডিগ্গি চিগ্গি চব ধুনীয়া A to Z চিল পাব গাড়ী আহক মেকানিক লৈ মেলি আহি গাড়ী চেক কৰি লৈ যাব পাৰে মোৰ কোনো ধৰণৰ আপত্তি নাই গাড়ীৰ কণ্ডিশ্যন ভাল পাব ফাৰ্ষ্ট অনাৰ আৰু যোনখনে লাগে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব এইখনো ৰিফাইনেন্স হৈ যাব আৰু এই এল্ট'খন আপোনালোকে 80,000 70,000 টকা দিলে মই এইখন আপোনালোকক উলিয়াই দিম 70,000 টকা দিব মই এইখন এল্ট'খন আপোনালোকক উলিয়াই দিম 70,000 ডাউন পে'মেণ্টত ওলাই যাব ন' টেনশ্যন আৰু এইফালে এক্সেনখনৰ 1.20 মান দিব 1.20 এইখনো ওলাই দিম এইখনো 1.20 মান দিলে এইখনো ওলাই দিম আৰু যিমানে ডাউন পে'মেণ্টটো দিয়ে বেছিকৈ আপোনালোকৰে ভাল আপোনাৰ ইণ্টাৰেষ্টটো কম হয় আৰু EMIটো কমি আহে আপোনালোকৰ কাৰণে ভাল এইটো আৰু বেক চাইডে চিট চব ধুনীয়া হৈ আছে চব এইখনৰ পিছফালেও ACটো আছে এইখনৰ বাকী এইটোৱে মই ডিটেইলছখিনি দিম আপোনালোকক এতিয়া মানে গাড়ীখন ধুই মেলি অলপ চাফা কৰি অলপ ওলাই যাওঁ আৰু গাড়ী কি ষ্টক আছে চাওঁগৈ ক'ৰবাত গাড়ী চাড়ী খবৰ পাই আছোঁ তাকে ওলাই যাওঁ তাকে অলপ দেখালোঁ আপোনালোকক স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব
আৰু যোনখনে হয় স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিবা, আহিব মোৰ ডিলাৰত আহিব। ৰিফাইনেন্স কৰিলে গুৱাহাটীৰ হ'লে 1 দিনত 1.5 দিনত 2 দিনত ওলাই যায় ফাইল, আৰু বাহিৰৰ হ'লে ভেৰিফিকেশ্যন কৰোঁতে অলপ টাইম লাগে, 1 দিন 2 দিন লাগে। আহিব, দাম দৰ এইবিলাক চিন্তা কৰিব নালাগে, গাড়ী চাওক, পচন্দ কৰক, গাড়ী ওলাই যাব। আৰু এখন ৰিফাইনেন্সৰ কাৰণে কথা হৈছিলে, তেখেতৰ মানে লোনটো কেঞ্চেল হৈছে, সেইটো কাৰণে মানে এখন আছে, আৰু এইখনৰ এতিয়া কথা হৈ আছে। আৰু তেওঁ আহিব, মই দাম দৰ মিলাই চব যাক যেনেকৈ লাগে পচন্দ কৰি দি দিম। আৰু এইটো ভিডিঅ' ইমানতে খতম কৰিছোঁ, আৰু স্ক্ৰীণত নাম্বাৰটো আহি থাকিব। আৰু মোৰ লোকেশ্যনটো হৈ গ'ল গুৱাহাটী বিৰুবাৰী। চবে সুধি থাকে কোন জেগাত, সেইটো কাৰণে গুৱাহাটীত হয় মোৰ, গুৱাহাটী বিৰুবাৰী। এই GMC ৰাস্তাইদিও আহিব পাৰিব, আৰু এইফালৰ পৰা আহিলে কেঞ্চাৰ হস্পিটেল দি আহিলে দেখাই পাব মা মনসা মটৰ্ছ বুলি ক'লে। আৰু মই গুগলত পিন কৰা হৈ থকা নাই, পিন কৰি দিম, আপোনালোকে মা মনসা মটৰ্ছ মাৰিলে আহি যাব।